মই যে এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ কেনেকৈ অনলাইনত এনআৰচি চেক কৰিব পাৰি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই আগতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু সফালে থকা বেল আইকনত টিপিব যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায়। গতিকে এনআৰচি এতিয়া মেইন কথালৈ আহিছোঁ। এনআৰচি আমি কেনেকৈ চেক কৰিব, বহুতকেইটা ৱেবছাইট আছে যিবিলাকৰ পৰা আমি এনআৰচি চেক কৰিব পাৰোঁ। সেইটো মই ডিছক্ৰিপশ্যনত দি দিম, কিন্তু তাৰ মাজতো কিছু স্পেচিয়েল এটা ৱেবছাইট আছে। সেইটো হ'ল মই চাৰ্চ কৰিছোঁ www.drapnrcassam.in। ভুল হৈছে, ৱেইট কৰিছোঁ। drapnrcassam.in এইটো সহজ আৰু ধুনীয়াকৈ ওলায়, খুব কম সময়ৰ ভিতৰতে ওলায়। এনেকৈ চাৰ্চ কৰাৰ লগে লগে এনেকুৱা আহিব, হয় এনেকুৱা যে ইণ্টাৰ ERN এপ্লিকেশ্যন ৰিচিপ্ট নম্বৰ, ERN নম্বৰটো লিখি লৈছোঁ। যাৰ যি নম্বৰ সেইটো লিখিলে হ'ল। হয়, মই মোৰ নম্বৰটো লিখি আছোঁ, ERN নম্বৰটো। খুব কম সময়ৰ ভিতৰতে হ'ব আৰু ধুনীয়াকৈ চেণ্টাৰত নোযোৱাকৈ আপুনি ঘৰত বহিয়ে চাব পাৰিব। মোৰটো যিটো অনলাইনত আছিল, গতিকে হয় এতিয়া এই তলতটো ইণ্টাৰ কেপচাটো যি আছে ভালকৈ চাই লৈ লিখিলে হ'ল। হয়, কেপচাটো কমপ্লিট হৈছে। এতিয়া চাৰ্চ কৰিব তলত, চাৰ্চ মাৰাৰ লগে লগে এনেকৈ ধুনীয়াকৈ আহি যাব আৰু ইয়াৰ পৰা ডাইৰেক্ট প্ৰিণ্টো মাৰিব পাৰি। ধুনীয়াকৈ আহিছে। মোৰ নাম 1, ERN নম্বৰ, ফেমিলি ID 2, জেণ্ডাৰ মেল, নাম নেমুল হক, ফাদাৰ্ছ নাম মাদাৰ্ছ নাম দুয়োটাই আহিছে। গতিকে এনেকৈ ধুনীয়াকৈ চাব পাৰি, ঘৰত বহিয়ে ধুনীয়াকৈ নিজেও চাওক আৰু লগৰীয়া নাইবা